সদায় মোৰ কীৰ্তন আৰু দশমৰ মাজত মই সদায় জীৱন্ত ৰূপত থাকিম আৰু মই যদি চিৰদিন জীয়াই থাকো মই একেখিনি কথাকে কৈ যাম। মোৰ কথাৰ লৰচৰ নাই, গতিকে মই যিখিনি কথা মোৰ ক'বলগীয়া আছে মোৰ কীৰ্তনতে মই লিখি থৈ গৈছো। গতিকে মোৰ কীৰ্তনখন কৰিলেই তাতে মোকেই পাব বুলি কৈছে। এতিয়া আহকচোন আমাৰ কীৰ্তনত কি কি লিখিছে। আমি কীৰ্তন পঢ়ো, কিন্তু যদি এই প্ৰথমে কোৱাৰ দৰে আমি যদি গাড়ী খাবলৈ পঢ়ো নহ'ব নহয়। গতিকে কীৰ্তনখনত মহাপুৰুষজনৰ সমস্ত ধৰ্মীয় দৰ্শন বিজ্ঞান জ্ঞান বিজ্ঞান তদং ৰহস্য আটাইখিনি কথা তাত লিখি থৈ গৈছে। কিন্তু পাতে পাতে বাক্যই বাক্যই লিখি থৈ গৈছে। এতিয়া প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্বৱতাৰৰ কাৰণ নাৰায়ণ পঢ়ি গ'ল নহয় জানো? তাক প্ৰণাম কৰিলে গুৰুজনাই ব্ৰহ্মৰূপী সনাতনক প্ৰথমেই প্ৰণাম কৰিলে। এই ব্ৰহ্মৰূপী সনাতন কি বস্তু? ভাগৱতত জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ গাহিৰে বহে ব্ৰহ্মা হৰিহৰ মহেশ্বৰক প্ৰণাম কৰিছে ডাইৰেক্ট। ইয়াত কোনো লোকডাক নাই। কিন্তু কীৰ্তনত তাক প্ৰণাম কৰিলে প্ৰথমে ব্ৰহ্মৰূপী সনাতনক প্ৰণাম কৰিলে। এই ব্ৰহ্মৰূপী সনাতন কি বস্তু? ব্ৰহ্ম আকৌ ৰূপী, এই ব্ৰহ্মৰ ৰূপ কি বস্তু? মই সুধিলো কেইজনমানক, ক'লে বোলে ভগৱান শ্ৰীকৃষ্ণ ব্ৰহ্মৰ ৰূপ, ৰামচন্দ্ৰ ব্ৰহ্মৰ ৰূপ, গতিকে কৃষ্ণকে প্ৰণাম কৰিছে। হয়, সঁচা কথা। হয়তো যে ব্ৰহ্মৰ পৰা 16 কলালৈ স্বয়ং কৃষ্ণ ইয়াত ধৰাধামত আহিছিল আৰু মহাপুৰুষ গুৰুজনাৰ যদি কৃষ্ণ সংস্কৃতি আছিল, জড়িত হৈ আছিলে, গতিকে তেওঁ নিশ্চয় কৃষ্ণকে প্ৰণাম কৰিছে। কিন্তু আমি অকণমান আৰু বঢ়াই দিব নোৱাৰে, যিহেতু ইয়াত বিজ্ঞানৰ কথা আছে। গতিকে আমি ভাবো যে এই ব্ৰহ্মৰূপী সনাতনসমূহ মানে কি সমস্ত জীৱ জগত উদ্ভিদ জগত সকলোকে কৈছে, সমস্ত মানৱ জাতিক কৈছে। কাৰণ এই মানৱ জাতি হ'ল ব্ৰহ্মৰ ৰূপ, প্ৰাণী জগত ব্ৰহ্মৰ ৰূপ। আমি যত জীৱ তোমাৰো পালন আমি গাওঁ। আমাৰ জীৱবিলাক ব্ৰহ্মৰ পৰা আহিছে, ঈশ্বৰৰ গৰ্ভৰ পৰা আহিছে, গতিকে আমি ব্ৰহ্মৰ ৰূপ। গতিকে গুৰুজনে কাক প্ৰণাম কৰিলে? সমস্ত প্ৰাণী জগতক প্ৰণাম কৰিলে। কিয়? বোলে মই তোমালোকৰ উদ্দেশ্যে এই কিতাপখন লিখিবলৈ আৰম্ভ কৰিছো, গতিকে তোমালোকক প্ৰথমেই প্ৰণাম কৰি লৈছো। শুনিবা ভাল ধৰণে, তোমালোকৰ কল্যাণ হ'ব। আৰু আমি ব্ৰহ্মৰ আকৌ সনাতন অন্তত আমি জানো সনাতন জানো? ঈশ্বৰহে সনাতন বুলি কয়। আমি জানো সনাতন? হয়, আমিও সনাতন। কাৰণ জীৱৰ মৰণ নাই দেহা গলি পচি যায় নামত গায়। গতিকে আমাৰ আত্মাটোতো মৰণ নাই। মৃত্যুৰ পিছত বা এই সংসাৰখন যেতিয়া প্ৰলয়ত ধ্বংস হৈ যায়, আত্মাবোৰ বোলে ঈশ্বৰৰ গৰ্ভত থিতাপি লয়। আৰু ঈশ্বৰৰ গৰ্ভত থিতাপি লৈ বোলে কোটি কোটি বছৰ বোলে ঈশ্বৰে আকৌ শুই থাকে। আকৌ যেতিয়া মন যায়, তেতিয়া আকৌ সৃষ্টি কৰি আকৌ লাগি যেতিয়া মনত আলচে, তেতিয়া সেই গৰ্ভৰ পৰা সেই জীৱবিলাক বাহিৰ কৰি দিয়ে। গতিকে এই জীৱবিলাকৰ মৰণ নাই বুলি কৈছে। গতিকে নিশ্চয় এই জীৱবিলাকো আত্মাবিলাকো সনাতন নিশ্চয়। সেইকাৰণে ব্ৰহ্মৰূপী সনাতনক আমি এই ধৰণে যদি ব্যাখ্যা কৰোঁ, তেতিয়াহ'লেহে আমাৰ বেছি লাভ হ'ব বুলি মোৰ মনে কয়। গতিকে আমি ব্ৰহ্মৰূপী সনাতনবিলাকে আমি যদি ব্ৰহ্মৰে ৰূপ হয়, তেতিয়াহ'লে আমি ব্ৰহ্মক আমি কেনেধৰণে চিন্তা কৰিব লাগিব পৰম পিতাক আমি সেই কথাটো জনা উচিত। আৰু আমাৰ কাৰ্য কেনেধৰণৰ হোৱা উচিত সেইটো আমি জনা উচিত। গতিকে এই ধৰণে যদি আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে আমাৰ সমাজখনত আজি ইমানখিনি বিশৃংখল কেতিয়াও নহয়। আমি সকলোৱে যখন একে ঈশ্বৰৰ মন্দিৰৰ পৰা আহিছো, আমি তখন ভাই ভাই, আমাৰ মাজত আকৌ হিংসা কিয়? সেইকাৰণে কৈছে জৈত্য থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগ পূজালা কৰয় পবিত্ৰ
মোৰ উদাৰ ভকতসকল য'ত থাকে মানুহকতো পবিত্ৰ কৰে কীট পতংগ উদ্ভিদ যিমান আছে সকলোকে পবিত্ৰ কৰি পেলাই বুলি কৈছে। কি ডাঙৰ কথা ক'লে, পবিত্ৰ যিজন সেইজনে বোলে আনকো পবিত্ৰ কৰে। গতিকে এতিয়া উদাৰ কোন, উদাৰ ভকত কোন? সংস্কৃতত কৈছে অয়ং নিজ পৰৱৰ্তী গণনা লোভুচেততাম উদাৰা চৰিত্ৰ নাম বসুধা কুটুম্বকম। এওঁ মোৰ নিজৰ, সেই তেওঁবিলাক মোৰ পৰৰ, এইবিলাক ঠেক মনোবৃত্তি মানুহৰ। উদাৰা চৰিত্ৰ নাম, উদাৰসকল গোটেই বিশ্বখনৰে আপোন বুলি কৈছে। গতিকে উদাৰ মানুহবিলাক গোটেই বিশ্বখনকে আপোন কৰি ল'ব পাৰে, কাৰণ তেওঁৰ মনত কোনো ভিন ভাৱ নাই বুলি কৈছে। গতিকে সেইকাৰণে জৈত্য থাকে মূল ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো জনা কৰই পবিত্ৰ বুলি কৈছে। গতিকে আমি উদাৰ হৈ আমি যদি জগতখন পবিত্ৰ কৰিব পাৰোঁ, তেতিয়াহ'লে সেই পবিত্ৰ জগতত আমি নিজেও বাস কৰি বা আনকো বাস কৰাৰ সহায় কৰি আমি পবিত্ৰ কৰি থাকিলে আমি নিজেও শান্তি পাম আৰু আনকো শান্তি প্ৰদান কৰিব পাৰিম। কিন্তু আমি কৰিছোনে বাৰু?